তেনেকুৱা সম্ভাৱনা দেখিছে, কিন্তু আজিৰ দিনত তেনেকুৱা ধৰণৰ সম্ভাৱনা প্ৰায় নাই বুলি ক'ব পাৰি। আৰু মই ভাবোঁ অহাকালি ভালে ভালে শপত গ্ৰহণ হ'ব আৰু চৰকাৰ গঠন হ'ব। প্ৰমোদ বৰা ডাঙৰ চিইঅ হ'ব আৰু তেওঁ চিইঅ হিচাপে গোটেই পাৰ্টিকেইটাক লৈ বা বিটিচি ৰাইজৰ যিখিনি কথা কোৱা হৈছে বিভিন্ন পাৰ্টিবিলাকে, কাৰণ এইটো এজেণ্ডা কেৱল প্ৰমোদ বড়ো বা ইপিপিএলৰ এজেণ্ডা নহয়, গোটেই আমাৰ তিনিটা পাৰ্টিৰ এজেণ্ডা হয়তো আগবাঢ়ি যাব। আৰু আমাৰ বিশ্বাস আছে যে বিটিচি ৰাইজৰ ধন সম্পত্তি সুৰক্ষাৰ পৰা, উন্নয়নৰ পৰা বা আমাৰ মাজত যিটো তেনেকুৱা ধৰণৰ এটা জাতিগত মুখিমুখ হ'ব পাৰে। আৰু মই ভাবোঁ অহাকালি ভালে ভালে শপত গ্ৰহণ হ'ব বা আমাৰ মাটিৰ ক্ষেত্ৰত হিচাপে গোটেই পাৰ্টিকেইটাক লৈ বা বিটিচি ৰাইজৰ যিখিনি কথা কোৱা হৈছে বিভিন্ন পাৰ্টিবিলাকে, কাৰণ এইটো এজেণ্ডা কেৱল বিশেষ অসুবিধা নহয়। আৰু যিহেতু বাকী গোটেইকেইটা পাৰ্টি অলৰেডি আমাৰ কথা হৈছে, গতিকে মই ভাবোঁ কোনো পাৰ্টিয়ে বিটিচিত এণ্টি পিপুল পলিচি কোনেও নকৰে। না, মোৰ মতে তেওঁ কৰাটো স্বাভাৱিক, কাৰণ তেওঁ যিহেতু 17টা ছিট পাইছে, তেওঁ চেষ্টা কৰিব, সেইটো আমাৰ নলেজতো আছে, সেইটো বেয়া কথা একোৱেই নহয়। কিন্তু মই ভাবোঁ তথাপিতো বিশেষ আৰু বিটিচিত তেনেকুৱা অঘটন নিশ্চয় নহয়। সাংসদ নৱসৰণী আচলতে কিং মেকাৰে হ'ল। নৱসৰণীয়ে কৈছিল যে চৰকাৰ গঠন কৰিব নহ'লে ৰাজনীতি ত্যাগ কৰিম, কিন্তু চৰকাৰ গঠন কৰি আপুনি দেখালে এজন হ'লেও। এই ক্ষেত্ৰত 21ত আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰতো কেনেকুৱা হ'ব বা বিধানসভাত কেনেকুৱা আপোনাৰ ভূমিকা কেনেকুৱা হ'ব জিএছপি? চাওঁ, মই কিং মেকাৰ এটাও নহয়। মই সাধাৰণ এজন ব্যক্তি। বিটিচি ৰাইজৰ যিটো চেণ্টিমেণ্ট তাক মই কেৰি কৰিব চাইছোঁ আৰু সেইখিনি এটা ভাল সমাধান হয়, মই সেইটোৱে বিচাৰোঁ। আৰু 21ৰ ক্ষেত্ৰত ৰাজনীতি যিহেতু পিছফালে চোৱা কোনো উপায় নাই, সেইকাৰণে মই নকৰিলেও মই নাথাকিলেও আমি নিশ্চয় বাকী আমাৰ টীমটোক গাইড কৰিম। তেওঁলোকে উদীয়মান যথেষ্ট লোক ইতিমধ্যে আমাৰ ৰাজনীতি আহিছে, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক আৰু জিএছপিৰ জৰিয়তে আমাৰ বৃহত্তৰ ৰাইজে যিখিনি আশা কৰিছে সেই আশাখিনি ফলৱৰ্তী হওক। তেওঁলোকে হতাশ নিৰাশ হোৱাৰ কোনো কাৰণ নাই, কাৰণ ঘাত প্ৰতিঘাত সংঘাত নিশ্চিতভাৱে থাকিব। আমি আমাৰ ৰাজহুৱা জীৱনত প্ৰায় 30টা বছৰ 3টা দশক ধৰি আমি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ যিমানখিনি পাৰি কৰিছোঁ, আৰু আহি থকা দিনতো আমাৰ সেই যিটো সংগ্ৰামী বা সেই যিটো সত্তা, সেইটো নিশ্চয় আমি আগুৱাই লৈ যাম। যিহেতু বিধানসভালৈ 3 মাহ মাত্ৰ বাকী আছে, আপোনালোকে একেলগে খেলিব নে বেলেগকৈ খেলা? চাওক, এতিয়ালৈকে তেনেকুৱা আলোচনা, পাৰ্টি আজি সভা হৈ আছে, পাৰ্টিৰ সভাত পাৰ্টিৰ মন্তব্য হ'ব আৰু পৰৱৰ্তী সময়ত আমি একেলগে যাম নে বেলেগকৈ যাম সেইটো নিশ্চয় পাৰ্টিয়ে ডিচিশ্যন ল'ব। না, মই ভাবোঁ তেওঁ হয়তো তেনেকুৱা সম্ভাৱনা দেখিছে, কিন্তু আজিৰ দিনত তেনেকুৱা ধৰণৰ সম্ভাৱনা প্ৰায় নাই বুলি ক'ব।